এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে সুস্থ আছে আজি বহু দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছো আজি এসপ্তাহ হ'ল গাটো ভাল নাছিলে হেবাবে ভিডিঅ' কৰা নাছিলো আৰু আজি ভাবিলো অলপমান ভাল পাইছো যেতিয়া এটা নতুন ব্লগ আৰম্ভ কৰো আসলতে চকুত কিবা আজিনা নেকি গুটি গুটি ওলাইছিল অলপমান ফুলি আছে চকিয়া হেবাবে ভিডিঅ' কৰা হোৱা নাছিলে আজি এসপ্তাহ হ'ল আজি এটা নতুন ব্লগ আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকে সকলোৱে চাই ভাল পাব আৰু মৰম দি যাব আকোৱালি ল'ব বহুত দিন হ'ল ভিডিঅ' দিয়া নাই ভাবিলো আজি এটা নতুন ব্লগ আৰম্ভ কৰো আৰু গাটো যেতিয়া অলপমান ভাল পাইছোৱে ভাবিলো ভিডিঅ' এটা বনাও বুলি আৰু আপোনালোকক বহুত দিন হ'ল লগ পোৱা নাই আজি এসপ্তাহ হ'ল আৰু এতিয়া ভাল পাইছো যেতিয়া এটা নতুন ব্লগ আৰম্ভ কৰিছো আৰু আজি দিনটো দেখা দিম বাৰু কি কৰো নকৰো আৰু এতিয়া 11টা বাজিলে কুশালৰ স্কুল গ'ল আৰু বহি আছিলো মই এনে কাম নাই ডাৱৰীয়া বতৰ তাতে পটককে মেছেজ এটা আহিলে স্কুলৰ পৰা আৰু অহা কাইলৈ কুশালৰ প্ৰথম সুইমিং ক্লাস আৰম্ভ হ'ব হেবাবে মেছেজ আহিছে আৰু সুইমিং ড্ৰেছ দৰকাৰ হৈছে কাইলে পঠাবলৈ আৰু হেবাবে বজাৰলৈ যাম আৰু কেনকা কি ধৰণৰ তাত গৈ বিচাৰিব লাগিব সুইমিং ড্ৰেছ আগে পিছে তেনেকা সুইমিং ড্ৰেছ দেখাও নাই আৰু টিভিতে দেখা হয় আৰু কাখৰ পৰা দেখা নাই হেবাবে হৰুলা ছোৱালী সুইমিং ড্ৰেছ বিচাৰি যাব লাগিব বজাৰত আৰু আপোনালোকক দেখাম বাৰু কেনকা হয় আৰু কি ল'ম বাৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে ৰাতিপুৱা এটা ধুনিয়া কাম কৰিলো ভাবিলো আপোনালোককো দেখাও আসলতে এইকেইদিন একদম গোটেই অসমত মানে সুকে কোনে একদম ধুমুহা বৰষুণে বহুত তাণ্ডৱ মানে দিছে আৰু বহুত মানুহৰ ক্ষতিগ্ৰস্ত হৈছে একদম বহুত দুখ লাগিছে টিভি পত্ৰ দেখিলো নিজৰ চকুৰ সন্মুখতো বহুত দেখিলো মানুহৰ যিমানবোৰ অনিষ্ট হৈছে আৰু ৰাস্তা পদূলি মানে একদম বৰবাদ কৰি দিছে আৰু তেনেকে মোৰ বিশেষ একো ক্ষতি হোৱা নাই তথাপিও এটা বস্তু ক্ষতি হৈছিলে ধুমুহাই মোৰ গোলাপ ফুল জোপা মানে ইমানেই ফুলিছিলে আৰু একদম মানে খতম কৰি পেলালে আৰু আজি 2-3 পামান আছিলে হেতু মানে ৰাতিপুৱা টাইমত বতা মাৰোতে একদম ধুমুহাই পেলাই দিলে মানে ধুমুহা নহয় আৰু বতা জাগে পেলাই দিলে আৰু মই বুটলি আনি ইয়াত থৈ দিছো এয়া সব এজোপা লাগি বেম্বত ইয়াত মই ফুলখিনি ধুনিয়াকে থৈ দিছো এখিনি আৰু পাহি হোপা ইমানে তাজা হৈ আছে মানে মই পাহিখিনি একদম বুটলি আনি ধুনিয়াকে ইয়াত সজাই থৈ দিছো আৰু ইয়াৰ ফুলখিনি মানে গোলাপ ফুলৰ পাহিখিনিৰ মাজত আপোনালোকক মই আগতে দেখাইছিলো নেকি এটা মই চিচাৰৰ কাছ এটা থৈ দিছো আৰু ঘৰত বলে কাছ থাকিলে ভাল হেবাবে মই যেতিয়া কলকাতা গৈছিলো তেতিয়াই কাছ এটা লৈ আনি দিছিলো আৰু কাছটো ধুনিয়াকে ফুলৰ মাজত পানী ধুনিয়াকে আছে ইটো তাৰ পাছত কুশল আহি পাবহি 12টা বজাত তাৰ পাছত যাম বজাৰলৈ ঠিক আছে প্ৰথমে ভাত পানীখিনি বনাই লওঁ Few moments later. Hello everyone, বহুত দিন পাছত আহিলো এয়া সন্ধিয়া বজাৰ কৰি আনিলো এটো হৈছে সুইমিংৰ ড্ৰেছ মানে এটো হাফ পেন্টটো আৰু এফালে মই পেকিং কৰিয়ে আছিলো ভিডিও কৰিবলৈ পাহৰি গৈছিলো আৰু এতিয়া লৰালৰিকে কৰি দিছো আপোনালোকক দেখাবলৈ আৰু এটো হৈছে দেখাম ৰবা বেটা আৰু এটো হৈছে টুপিটো সুইমিংৰ কেপ আৰু ইয়াৰ এবোৰ আন্ডাৰৱেৰ আছে এখন টাৱেল দি পঠাবলৈ কৈছে আৰু এখিনি সকলোবোৰ বস্তু সব নতুনকে কিনি লৈ আহিছো আৰু এটো হৈছে সুইমিং ড্ৰেছৰ হাফ পেন্টটো এতিয়া বৰ্তমান হাফ পেনে দিছে আৰু এজোৰ স্লিপাৰ দিছে দিবলে আৰু এয়া এজোৰ কিনি লৈ আহিছো এখিনি গুটেখিনি এটা ৱাটাৰপ্ৰুফ বেগত দি পঠাবলৈ কৈছে যাতে এখিনি আকৌ সব তিতি যাব ন হেবাবে এখিনি ইয়াত দি পঠাব লাগিব আৰু এটো তেনেকে ৱাটাৰপ্ৰুফ বেগ নাপালো এটো এনেকাই অলপ পলিথিন এটা পালো ইয়াতে ভৰাই দি পঠাব লাগিব এখিনি পেকিং কৰি আছো আৰু বেটা বহুত এক্সাইটেড হৈ আছে এপিনে কুশালে কাইলে সুইমিং কৰিব না বেটা কাইলে সুইমিং কৰিবা হা ঠিক আছে ভালকে কৰিবা দেই আৰু এখিনি আপোনালোকক দেখালো মই এতিয়া পেকিং কৰি আছিলো এতিয়া কৰি লোৱাৰ পাছত আৰু এতিয়া সন্ধিয়া 6টা বাজিলেগে তাৰপিছত কুশালক মই হোমৱৰ্ক কৰাই লম ঠিক আছে তেন্তে The next day
Good morning everyone. আজি আছে next day আৰু এতিয়া 8:30 হ'ল মই কুশালক বাছত উঠাই থৈ আহিলো আৰু বতৰ ডাৱৰীয়া একদম বৰষুণ দিছে এবাৰ কমিছে তেনেকুৱাকে মানে বতাহ মাৰি আছে বৰষুণটো এতিয়া অকমান কমিলে ৰাতিপুৱা টাইমত বৰষুণটো দিছিলে ভাবিলো আজি আকৌ আৰম্ভ কৰো ভিডিওটো কালি কন্টিনিউ কৰা নহল আপোনালোকক মই সুইমিং ড্ৰেছ থুলমুলকে দেখালো আৰু আজি হৈছে তাৰ সুইমিং ক্লাছ কিন্তু বতৰ ডাৱৰীয়া সুইমিং কৰে নে নকৰাই ইমান নাজানো এতিয়া ডাৱৰীয়া কৰি আছে বৰষুণো অলপ চিপচিপকে দি আছে মোৰ মতে বৰষুণ দিলে তাতক সুইমিং নকৰাব কাৰণ সৰু লৰা বেমাৰ হৈ যাব পাৰে সেইভাবে তথাপিও মই ড্ৰেছবোৰ পঠাই দিছো বেগত ভৰাই পিনে আৰু এতিয়া চাহ অকণ খাওঁ বুলি বহি লৈছো ভাবিলো ভিডিওটো আকৌ আৰম্ভ কৰো আৰু এতিয়া চাহ খাব লৈছো চাহৰ লগত মই লৈছো পুৰীৰ 3-4খন মান লৈ লৈছো আসলতে ৰাতিপুৱা কুশালক মই টিফিনত মই আজি পুৰি দি পঠাইছো আৰু তাৰ আসলতে দুটা টিফিন এটা ব্ৰেকফাষ্ট টিফিনত তাক ফ্ৰুটছ দি পঠাইছো ৱাটাৰমেলন গ্ৰেপছ আৰু আপেল দি পঠাইছো আৰু তাৰ লাঞ্চ টিফিনছত মই পুৰি দি পঠাইছো পুৰি আলু ভাজি দি পঠাইছো আৰু তাৰে কেইখনমান 3-4খন মান মোৰ কাৰণে থৈ দিছো ৰাতিপুৱা বনাইছিলো যেতিয়া থাকি গ'ল ভাবিলো চাহৰ লগতে খাই লওঁ এতিয়া আৰু এতিয়া মই এপিনে চাহ লৈ লৈছো পুৰি আৰু এয়া দাংবডি আলু ভাজি আৰু চাহখন খাই লওঁ খাই লৈ পুনৰ আপোনালোকক লগ পাম চাহ খাই ভাবিলো অলপ বাহিৰলৈ ওলাই যাওঁ কিন্তু বতৰটো দেখিছে নহয় কলা কৰি আহিছে আৰু ইমানেই বতাহ মাৰিছে এপিনে গছ-গছনি দেখিলে আপোনালোকে ধৰিব পাৰিব যে কেনেকুৱা বতাহ আহিছে লাহেকে আকৌ ডাঙৰ ধুমুহা আহিব যেন লাগিছে একদম আন্ধাৰ কৰি আনিলে আৰু তাৰ লগতে মই ফুলৰ টাবখিনি ভিতৰলৈ সোমোৱাই লৈ আহিলো বাৰান্দালে কাৰণ ইমান ধুনীয়াকৈ ফুলি আছে এফালে এপা ফুল ফুলি আছে গোলাপী ৰঙৰ আৰু এপিনে ৰঙা আৰু এপিনে বাহঁতৰ ঘৰৰ পৰা মই এটা ফুল আনিছিলো পাত ফুল আৰু এটো বেয়া হৈ যাব হেভাবে মই টাবখিনি ভিতৰ বাৰান্দালে লৈ আহিলো এইবোৰ পাতৰ ওপৰতে কলি ওলাইছে আৰু এটা পুলি আনিছিলো আইতাহঁতৰ ঘৰৰ পৰা এটো কল ফুল বুলি কয় পাতকিলা কলৰ নিচিনা কলপাতৰ নিচিনা আৰু ইয়াত কলি ওলাইছে হেভাবে ভিতৰলে লৈ আহিলো এতিয়া বৰষুণ দিবৰ বাবে তুমি হোমৱৰ্ক ফিনিশ কৰিলা জানো না মই তুমি তো ইয়াত হোমৱৰ্ক ফিনিশ কৰাই নাই চাও না মই কোপা হোমৱৰ্ক ফিনিশ কৰিল নাই কৰা হোমৱৰ্ক ফিনিশ না এতিয়া কইনো কৰিলা এটো অকল এটা লাইন আছে এতিয়া খাই লোৱা খাই লৈ পিনে হোমৱৰ্ক ফিনিশ কৰিবা তাৰপিছত ওকে হাই গাইস কোনফালে হাই গাইস হাই ফিলি কৈ দিয়া ভালকে হাই গাইস আমি এতিয়া ৰুটি খাইছো কি পুৰি খাইছো আৰু বনবিটা খাইছা বনবিটা খাইছো পাপো খাইছা তো খাই লোৱা আৰু হোমৱৰ্ক আছে সেইখিনি কৰি ল'বা ঠিক আছে বাই বাই বন্ধ কৰিয়া হেল্ল' গাইজ গুড ইভিনিং এতিয়া সন্ধিয়া একদম চাহৰ জুতি লৈ আপোনালোকৰ ওচৰলৈ আহিলো একদম ডাৱৰীয়া বতৰ খাই বৈ শুই থাকিলো কিন্তু ভিডিঅ' কৰিম সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু এতিয়া দেখিছেই চাহ লৈ লৈছো এপিনে আৰু পুৰি বনাই লৈছো আমাৰ এপিনে কুশাল হাই কৈ দিয়া বেটা হাই চ' ইয়াক খুৱাই লৈছো তাৰপিছত হোমৱৰ্ক আছে হোমৱৰ্ক ফিনিছ কৰিব লাগিব আৰু মই মানে ৰাতিপুৱা ৰুটি বনোৱাৰ লাডু দুটা থৈ দিছিলো তাৰে পুৰি দুখন কুশালক দিছো আৰু মই দুখন লৈছো চাহৰ লগত খাই ল'বলৈ আৰু ভাবিলো কি সন্ধিয়া আকৌ ভিডিঅ'টো আৰম্ভ কৰো আৰু এতিয়া খাই মানে টেষ্টি মানে পুৰিৰ লগত আমৰ চাটনি বনাইছিলো দিনত আপোনালোকক দেখাবলৈ পাহৰিলো মানে আমৰ চাটনি অকমান লৈ লৈছো একদম ভোট জলকীয়া দুটা দি লৈছো ইমানে টেষ্টি লাগিছে নহয় এইবোৰ চা তুমি চাটনি নাই খোৱা মই চাটনি খাইছো
কি টেষ্টি Hey! তুমি চাটনি নাই খোৱা ন তাৰপিছত ধুনীয়াকৈ গাখীৰ চাহ লৈ লৈছোঁ আৰু কুশালক দিছোঁ বনবিটা আৰু মই এইপিনে এংৰিমি মই কুশালে সদায় লাভ কাপটো ল'ব আৰু মই সদায় এংৰিটো লওঁ নহয় তো মই লাভ লওঁ লাভ চ' খাই লৈ আপোনালোকক পুনৰ লগ পাম এতিয়া ধুনীয়াকৈ অকণমান সোৱাদ লগাই চাহকণ খাই ল'লে ভাল লাগে আৰু কথা পাতি থাকিলে মানে গোটেইখন ঠাণ্ডা হৈ যাব চ' খাই লৈ আপোনালোকক আকৌ লগ পাই আছে